নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক পুনৰবাৰ ইউডিঅ এক্সপ্ৰেছ আসাম চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ যে 2021 বৰ্ষত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক দিয়া হ'ব চৰকাৰৰ পৰা স্মাৰ্টফোন। তো ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হৈ আছে। ইয়াৰ আগত আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো ছাত্ৰ ছাত্ৰীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ মাজত বিতৰণৰ বাবে 50,000 স্মাৰ্টফোন সাজু। পঞ্জাৱ মুখ্যমন্ত্ৰী। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰাৰ বাবে প্ৰথম পৰ্যায়ৰ 50,000 স্মাৰ্টফোন ইতিমধ্যে আহি পাইছে বুলি মঙলবাৰে উল্লেখ কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে। এই স্মাৰ্টফোনসমূহ বিতৰণ কৰাৰ ক্ষেত্ৰত যিসকল ছাত্ৰীৰ পৰিয়ালত স্মাৰ্টফোনৰ সুবিধা উপলব্ধ নাই তেওঁলোকক প্ৰথম পৰ্যায়ত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী সিঙে কয়। ছাত্ৰ ছাত্ৰীসকলে যাতে স্মাৰ্টফোনৰ অভাৱৰ বাবে অনলাইন ক্লাছৰ ক্ষেত্ৰত অসুবিধা ভুগিবলগীয়া নহয়, সেই লক্ষ্য ৰাখিয়ে পঞ্জাৱ চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্মাৰ্টফোন বিতৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্জাৱ চৰকাৰে বিতৰণ কৰিবলগীয়া স্মাৰ্টফোন কোম্পানীৰ চীনৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই বুলিও মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত অনলাইন পাঠদানৰ প্ৰাসংগিকতা আহি পৰিছে। বহু সংখ্যক ছাত্ৰ ছাত্ৰী স্মাৰ্টফোন নোহোৱা বাবে ৰাজ্যসমূহৰ শিক্ষা বিভাগে অনলাইন পাঠদান সম্পূৰ্ণৰূপে আগবঢ়াই নিবলৈ সক্ষম হোৱা নাই। কেবিনেটৰ সিদ্ধান্ত, মানৱ সম্পদ উন্নয়ন দপ্তৰ নাম সলনি কৰি কৰা হ'ল শিক্ষা দপ্তৰ। এতিয়াৰে পৰা দেশৰ মানৱ সম্পদ উন্নয়ন দপ্তৰ বুলি কোনো বিশেষ দপ্তৰ নাথাকিব। কেন্দ্ৰীয় কেবিনেট বুধবাৰে গ্ৰহণ কৰা এক ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰ নাম সলনি কৰি কেৱল শিক্ষা দপ্তৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনিৰ প্ৰস্তাৱটো অনুমোদন জনোৱা হয়। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকৰ নেতৃত্বাধীন মানৱ সম্পদ উন্নয়ন দপ্তৰক এতিয়াৰে পৰা কেৱল শিক্ষা বিভাগ হিচাপে জনা যাব। কেন্দ্ৰীয় কেবিনেটে আজি নতুন শিক্ষা নীতিটো অনুমোদন জনায়। 1986 চনতে গৃহীত ৰাষ্ট্ৰীয় শিক্ষা নীতি সংশোধন ঘটোৱা হৈছিল 1992 চনত। ইয়াৰ পিছত প্ৰায় 3টা দশকৰ ধৰি শিক্ষা নীতিৰে কোনো সংশোধন ঘটোৱা হোৱা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ মে' মাহত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আমূল পৰিৱৰ্তন ঘটোৱা হ'ব বুলি ইংগিত দিছিল। তাৰে ফলশ্ৰুতিত আজি কেন্দ্ৰীয় কেবিনেট শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে মানৱ সম্পদ উন্নয়ন দপ্তৰ নাম সলনি কৰাৰ লগতে নতুন শিক্ষা নীতিটো অনুমোদন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষা খণ্ডত প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে। আজিৰ সবিশেষ আলোচনা কৰিবলগীয়া এইখিনিতে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ এটা লাইক দিব।